Hi guys, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। গতিকে ভিডিঅটো চাই থাকক। গাখীৰ আনিবলৈ যাওঁ। এই ঘৰতে বহি থাকে গাখীৰ আনাৰ টাইমত ইফালে সিফালে ঘূৰি ফুৰে। এনে গাইজ ময়ো আহি আছো তাৰ লগত গাখীৰ আনোগে। একদম বৰষুণৰ বতৰ ৰাস্তা চাকচোন কেনেকুৱা হৈ আছে অৱস্থা নাই যাবলৈ। তাৰপিছত মই যাম নগাঁও আজি। এয়া দুইজনী গৈ আছো। ৰাস্তাৰ অৱস্থা চাওক বহুত কষ্ট কৰি আমি আহিছো হে প্ৰভু ৰক্ষা কৰিবা যাম আৰু ৰখি আছো লোৱা আজি মানে বতাহ মাৰোতে তামোলৰ পাত এটা আমাৰ সেই চৌকাটোৰ ওপৰতে পৰিলে তো মায়ে মোক কৈছে কি দাবাইডাল নি অতৰাই দে তো ভাবিলো এইটো অতৰাই দি লওঁ কৰি আছা তুমি মই তোমাক ব্লগত তুলি আছো মই এতিয়া টিভি চাবলৈ আমনি নহয় পেহী বোলে কিবা ডিউটি আছিল নেকি যোৱাও দেৰি হ'ল বতৰৰ কাৰণে আমাৰ মানে ৰিলেটিভছৰে পেহী এজনী দাদীক বেজি দিবলৈ অহা কথা আছিলে তো দাদীয়ে মানে মোক সুধি আছে যে ৰাতিপুৱা কিয় নাহিলে আৰু সেইকাৰণে মই দাদীক কৈ আছিলোঁ আৰু চবেই চাগে ভাবিছে মই ইমান চিঞৰি কিয় কৈছোঁ আচলতে মোৰ আইতাই মানে অলপ জোৰেকৈ ক'লেহে শুনা পায় সেইকাৰণে মই ইমান চিঞৰি কৈ আছিলোঁ আৰু আজি বতৰটোৰ কাৰণে শুই 12টা বাজি গ'ল মানে দুপৰীয়া 12টা বাজিছে এতিয়া আৰু ভণ্টিয়ে কৈছিলে তাই কিবা এটা শিকাই দিব লাগে বুলি তাকে তাই শিকাই আছিলোঁ আৰু এতিয়া যাওঁ গা ধুই পেলাই ওলাওঁগৈ ক্লাছো আছে মোৰ গতিকে চাই থাকক ভিডিঅ'টো আহি পায়ে প্ৰথম ক্লাছত নহয় মই বেলেগ এটা ঠাইত গ'লোঁ মানে ভণ্টিৰ যে কাপোৰ চিলাব দিছিলোঁ তাত গ'লোঁ আজি দিয়া কথা আছিলে কিন্তু তেওঁলোকে ক'লে আজি বোলে নোৱাৰিব আৰু দিলেও কৈছে দেৰি হ'ব গতিকে ইমান দেৰি মই ৰৈ থাকিব নোৱাৰিম গুচি আহিলোঁ সেইকাৰণে ক্লাছ কৰি পেলাই ঘৰত যামগৈ চাগে বেলেগ এদিনাখন আহি লৈ যাম নহ'লে একেবাৰে নেক্সট ক্লাছ আহিলে তেতিয়া লৈ যাম আৰু মানডে এতিয়া আমাৰ ক্লাছ কৰি হৈ গ'ল কিন্তু বৰষুণৰ কাৰণে ওলাই যাব পৰা নাই সেইকাৰণে আমি গোটেইখিনি ইয়াতে এনেদৰে বহি আছোঁ আৰু লাহে বৰষুণ কমাৰ পিছত আমি দুয়োজনী ওলাই আহিলোঁ মানে ঘৰলৈ যাবৰ বাবে মই আৰু মোৰ লগৰজনী গতিকে এতিয়া ঘৰলৈ যাওঁগৈ ভণ্টিৰ কাপোৰ আজি নিনো আৰু বেলেগ দিনাখন আহি লৈ যাম আৰু গাড়ীৰ পৰা নামিয়েই দেখিলোঁ ইয়াতে একদম পিঁয়াজি বনাই আছিলে গৰম যিহেতু ডাৱৰীয়া বতৰ ভাবিলোঁ চাহৰ লগত খাই মজা লাগিব সেইকাৰণে ঘৰলৈ লৈ যাওঁ তাকে ঘৰলৈ কিনি ল'লোঁ কেইটামান আৰু এতিয়া বলক ঘৰলৈ যাওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আমাৰ ৰাস্তাটো চাবচোন এবাৰ চাবচোন দেখিছে হৈ ৰাখিবা মণি বাইদেউ দেখিছা তোমাৰ সমষ্টিৰ ৰাস্তা তুমি দেখিছা চাওক যাবলৈ জেগা নাই মই পৰিম এতিয়া দেই ৰ'ব Oh my God Finally I am घर पहुँच गया इतना बेया रास्ता দি এয়া হৈছে পিঁয়াজি মই যে এতিয়া আনিছিলোঁ পিঁয়াজি এয়া মা লোৱা এক পিচ লোৱা মা কেনেকুৱা লাগিছে ধুনীয়া লাগিছে এয়া মোৰ দাদী তই ভালকৈ উঠাই নাই কাক কৈছ আৰু চাহ তাহ খাই এতিয়া মই টিউশ্যন কৰি আছোঁ আৰু টিউশ্যন শেষ হ'ল গতিকে মই এতিয়া আহিছোঁ পাকঘৰত মানে ভাত তৰকাৰী বনাওঁ মায়ে টিভি চাই আছে যিহেতু ভাবিলোঁ মই বনাই দিওঁ গতিকে আপোনালোকক অকণকৈ দেখাম আৰু আজি মই বনাম এতিয়া ব্ৰইলাৰ মুৰ্গী তো একো ৰেচিপি হিচাপে নেদেখাওঁ মানে জাষ্ট অকণমান দেখাম আৰু মই যে বনাইছোঁ গতিকে ভিডিঅ'টো চাই থাকক এয়া চিকেনখিনি মই ফ্ৰাই কৰি লৈছোঁ ইয়াতে হালধি নিমখ আৰু অকণমান জলকীয়া গুড়ি দি পেলাই সানি ফ্ৰাই কৰি লৈছোঁ চিকেনখিনি এয়া তাৰপিছত বনাম মাংসখিনি ভাজি লৈ তাতে মই ইয়াত পিঁয়াজ আৰু নহৰু দি দিছোঁ আৰু ইয়াতে এটা তেজপাত দি দিম আদা মই দিয়া নাই নিদিলেও চলি যায় আদাটো আমাৰ মাংস একদম বনি আছে আৰু অকণমান সময় উতলাম মানে গ্ৰেভিটো ইমান নাৰাখোঁ সেইকাৰণে তাৰপিছত একদম হৈ গ'ল আৰু
আৰু এতিয়া মোৰ ভাত তৰকাৰী বনোৱা হৈ গ'ল অলপ দেৰিকৈ খাম আৰু শুম এতিয়া টিভি চাওঁগৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছে তেতিয়াহ'লে বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব